Hello guys, welcome to another video. আজি Sunday, তো মই ব্ৰেকফাষ্ট কৰিব সময় নাপালোঁ গতিকে আহিলোঁ জিউটিৰ লগত মই ইয়াতে ইয়াৰ পৰা আমি যাম ফেঞ্চি যোৱাৰ এটা বেলেগ উদ্দেশ্য আছে তো চাই থাকিব আগলৈকে ভিডিঅ'টো এয়া আহি গ'ল আমাৰ চলে ভটৰা তো চলে ভটৰা খাই আমি ফেঞ্চিলৈকে আগবাঢ়িম তো গৰম গৰম চলে ভটৰা ট্ৰাই কৰি আছোঁ এতিয়া গৰম গৰম বনাই দিছে আজি সানডে বজাৰ কলংপাৰত লগতে পিকনিকো গৈ আছে আজি চন্দ্ৰপুৰৰ ফালে বহুত পিকনিক পাৰ্টি গৈছে কাৰণ আজি ৰবিবাৰ আজি ড্ৰাইভ নকৰোঁ কাৰণ কিয় ভিৰ ভাৰত ইফালে গুৱাহাটীৰ জামত মই গাড়ী চলাব অসুবিধা পাওঁ চলাওঁ কিন্তু মানে ডাইৰেক্ট অহা যোৱা কৰিলে আৰু তাতে যিহেতু ৰখিব লগা হ'ব বজাৰত সিহঁতৰ লগত কোম্পানী দিব লাগিব লগত ভাইটিক লৈ লৈছোঁ ছয়লেন ভাইটিয়ে চলাব আজি মোৰ লগত আমি মাজতে ৰখিব লগা হৈছে ডিউটিৰ কোনোবা চিনাকি আৰু আহি গ'ল গাড়ীত সেইকাৰণে আমি ৰখি দিছোঁ এয়া আহি পাইছে কোনোবা আহিছে এয়া আমি আহি গুৱাহাটী ক্লাব পালোঁ গুৱাহাটী ক্লাবৰ এই টাৰ্ণিংটো ল'লোঁ দীঘলী পুখুৰী পাৰ হৈ আমি আগেদি ছেশ্যন কোড হয় এনেকৈ সোমাম এয়া আমি ফেঞ্চি বজাৰৰ মেইন পইণ্টত পাই গ'লোঁ এয়া পুলিচ পইণ্টটো জেল ৰোডত পাৰ্কিং কৰিম তাৰ পৰা আমি বেগ পাম ইয়াতে বজাৰ কৰিব গাইজ মই আহি পালোঁ বৰ্তমান ফেঞ্চি বজাৰ পাৰ্কিঙত একচুৱেলি এই ফেঞ্চি বজাৰ আহিলে আপোনালোকে জেল ৰোডত নতুনকৈ পাৰ্কিংটো খুলিছে তো পাৰ্কিঙত আপোনালোকে গাড়ী আনিলে পাৰ্কিং কৰি থ'ব কাৰণ কিয় ফেঞ্চি বজাৰত এতিয়া পাৰ্কিঙৰ অসুবিধা হয় মাজে মাজে তো সেইকাৰণে আমি এই পাৰ্কিঙত আহিলোঁ পাৰ্কিঙত গাড়ীখন থ'লোঁ থৈ মেলি এতিয়া বজাৰৰ আৰম্ভ কৰিম বলক এতিয়া যাৰ কাৰণে বজাৰত আহিছোঁ তেওঁ আছে কাৰ্ড চাই তো কাৰ্ড চুজ কৰি আছে ধৰমশালা মাৰ্কেটত তালৈকে আগবাঢ়োঁ এয়া চাওক খ্ৰীষ্টমাছ আহি পোৱাৰ কাৰণে প্ৰায় খ্ৰীষ্টমাছৰ আয়োজনৰ বস্তুবিলাক বজাৰত ওলাই গৈছে তো মাজে মাজে মোৰ ফোন আহি থকাৰ কাৰণে আমি বেলেগ এটা গলিত সোমাই গৈছিলোঁ এয়া ফাইনেলি মণিক লগ পালোঁ মণিৰ লগত গৈ আছোঁ ভিতৰৰ কাৰ্ডৰ মাৰ্কেটটোত মণি কাৰ্ড চুজ কৰি আছে জিউটিৰ লগত তাকে চাই আছোঁ কোনটো কাৰ্ড চুজ কৰে দেখুৱাম আপোনালোকক আৰু বেলেগ নাই নেকি মই অলপ চাইড হৈ ভিডিঅ'টো বনাওঁ কাৰণ কিয় কনজেষ্টেড এৰিয়া অহা যোৱাৰ অসুবিধা হয় ধৰমশালা আহি থাকে একচুৱেলি এই ধৰমশালাৰ এই গলিটোত কাৰ্ডৰ কাৰণে স্পেচিয়েল বিয়া বাৰুৰ সমূহ কাৰ্ডবিলাক ইয়াতে পোৱা যায় ভেৰাইটিজ কাৰ্ড আপোনালোকৰ কেতিয়াবা বিয়া বাৰু অনুষ্ঠান হ'লে ইয়াতে কাৰ্ড চুজ কৰিব আহিব পাৰে মণিৰ কাৰ্ড চুজ হৈ গ'ল এইখনে কাৰ্ড হ'ব বিয়াৰ কাৰণে ব্ৰাইড টু বি য়েছ মণি জিউটিৰ বেষ্ট ফ্ৰেণ্ড এণ্ড অলছ' চাইল্ডহুড ফ্ৰেণ্ড তো তাইৰে বিয়াৰ প্ৰিপেৰেশ্যন বজাৰৰ কাৰণে আহিছোঁ আমি একচুৱেলি আগত কি বজাৰ কৰোঁ চাই থাকিব আপোনালোকে ভিডিঅ'টো আৰু এয়া লগত আহিছে মণিৰ দেউতা মোৰ মামা হয় একচুৱেলি তো আমি একেলগে গোটেই ফেমিলি বজাৰ কৰিব আহিছোঁ আৰু মিলিজুলি আৰু মণিয়ে বুলি কিবা ফ্লাক্স লয় তাতে ফ্লাক্স লৈ আছে মিল্টনৰ ফ্লাক্স একচুৱেলি কাৰ্ডৰ বজাৰটো হৈছে কাৰ্ডৰ বজাৰ লগতে কিবা কিবি ল'লে ফ্লাক্স আমি নেক্সট বজাৰলৈকে আগবাঢ়োঁ ভিডিঅ'টো ইয়ালৈকে চাই আছে যদি আপোনালোকে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব যেনে তেনে কাৰণ বহুত কষ্ট কৰি ভিডিঅ' বনাওঁ নেক্সট মাৰ্কেটটোলৈকে আগবাঢ়োঁ নেক্সট বজাৰ কি আছে তালৈকে গৈ আছোঁ ইন জেনেৰেলি এই মাৰ্কেটটো বহুত ভিৰ থাকে তো আজি ছানডে কাৰণে ইয়াতে ইমান এটা ভিৰ নাই তো ছানডে 12টালৈকে এই মাৰ্কেটবিলাক খোলা থাকে কিছুমান হয়তো নুখুলিবও পাৰে আজি নেক্সট বজাৰ কি আছে তালৈকে আগবাঢ়ি আছোঁ মোৰ পিছে পিছে মণি আছে তো দেউতিহঁতে আগবাঢ়ি আছে কথাটো হৈছে কি এই বিয়াটো খুব ইণ্টাৰেষ্টিং হ'ব কাৰণ কইনা হৈছে কাৰ্বি আৰু দৰা হৈছে নেপালী তো
তো বিয়াৰ ভিডিঅ'টো চাবৰ কাৰণে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া হৈছে ছানডে ফেঞ্চি বজাৰৰ ভিউ। একচুৱেলি এইটো আছিল ধৰমশালা মাৰ্কেট। আমি ধৰমশালা মাৰ্কেটৰ পৰা ওলাই আহিলোঁ। ছানডে কাৰণে আজি এই অৱস্থা ফেঞ্চি বজাৰত। এই লেতেৰাৰ মাজেদি পাৰ হ'ব লগা হৈছে, অলপ আমাৰ টানেই লাগে, উপায়টো নাই আৰু বজাৰ কৰিব আহিছোঁ। আমি গৈ আছোঁ এতিয়া চিল্কালয়ত। তাতেও মানে মণিয়ে মেইন কইনাৰ সাজযোৰ তাতে ল'ব। মেইন সাজযোৰ কেনেকুৱা হয় আপোনালোকক দেখুৱাম এতিয়া। এনে অইন দিনাখন ফেঞ্চিৰ মাৰ্কেটটো খুব গেডাৰিং থাকে, খোজ দিবই জেগা নহয়, গাড়ী পাৰ্কিং কৰিবই অসুবিধা। আজি অলপ খালী খালী আছে, সেইকাৰণে ধুনীয়াকৈ খোজকাঢ়ি ভিডিঅ'টোও বনাব পাৰিছোঁ, আপোনালোকক জেগাখিনিও দেখাব পাৰিছোঁ। আনফৰ্চুনেটলি চিল্কালয় আজি বন্ধ ছানডেৰ কাৰণে। তো মণিয়ে অইন এখন দোকানত সোমাইছে, তাতে যদি চইচ হয় কিবা তো দেখুৱাম আমি। এখন হৈছে শুৱালকুছি বৈশ্য চিল্ক এম্পৰিয়াম। ইয়াতে তেওঁলোকে ওপৰত কাপোৰ চুজ কৰিব গৈছে। এখন হৈছে কুপচন এণ্ড চন্স লিকাৰ ডিপাৰ্টমেণ্ট। মই ইয়াৰে কাষত আছোঁ বৰ্তমান। তো কাপোৰৰ মণিয়ে এই দোকানৰ কাষতে চুজ কৰিছে, সেই দোকানখন বৈশ্য চিল্কটো আছে তাতে। তো মামাই জনোৱা মতে এইখন হৈছে বহু পুৰণি দোকান। তো আগতে মানে ৱাইন ল'ব লাগিলে বহু পুৰণা, প্ৰায় 70ৰ কথা কৈ আছোঁ, 65 মানৰ কথা তেওঁৰ কোৱা মতে। তেওঁলোকে যদি ৰঙা লাল খাব মন যায় তেওঁলোকে ইয়াতে আহিব লগা হৈছিল সেইটো যুগত। তো আজিকালিতো বিভিন্ন ঠাইতে ৱাইন শ্বপ হৈ গৈছে, চিন্তা নাই, গলিয়ে গলিয়ে ৱাইন শ্বপ হৈ গৈছে। তো মই এতিয়া ৱাইনৰ কাৰণে মই দেখুওৱা নাই, একচুৱেলি এইটো দেখুৱালোঁ কাৰণ কিয় এইটো বহু পুৰণি দোকান, সেইকাৰণেহে মই দেখুৱালোঁ। মণিয়ে চুজ কৰি আছে লাহে লাহে নিজৰ সাজযোৰ। মণি আৰু ইহঁতে বজাৰ কৰি আছে যিহঁতে। মই আহিলোঁ জগুৰ লগত এখন তামোল খাওঁ বুলি। আমি বৈশ্য চিল্কালয়ৰ পৰা ওলালোঁ। একচুৱেলি ডাইৰেক্ট ইয়াতে কাপোৰযোৰ পচন্দ নহ'ল, এযোৰো পচন্দ নহ'ল। এতিয়া কথা হৈছে নেক্সট দোকান ক'লৈকে যাওঁ চাই লওঁ। ইয়াতে কিছুমান আছে দোকান এতিয়ালৈকে খোলা নাই, ছানডেৰ কাৰণে অৱশ্যে খোলা নাই। 2 নম্বৰ দোকান ইয়াতে চুজ কৰি আছে, চাই লওঁ। মণিৰ দেউতাক আৰু জগু সেইখন দোকান মানে শ্ব'ৰুমটোত সোমাইছে, ইংলেণ্ড বুলি। মোৰ ভয় লাগিছে কি হয়। মই আগবাঢ়ি আছোঁ দোকানটোলৈকে, এতিয়া কি বা কেনেকৈ দাম তাতে শ্ব'ৰুমত সোমোৱাৰ পিছত আমি এইটো মানে ভয়ে খাই যাওঁ, বহুত প্ৰাইচ হ'ব বুলি। এতিয়া সোমাই গৈ চাই লওঁ মানে প্ৰাইচবিলাক কিমান। এয়া জগুৱে কোট এটা ট্ৰাই কৰি আছে, কেনেকৈ লাগে তাকে চাই আছে। জগু পচন্দ হৈছে না এইটো? ইয়াতে সোমোৱাৰ পিছত মোৰো এটা মডি কোট পচন্দ লাগি গ'ল, সেই গতিকে বোলো অলপ ট্ৰাই কৰোঁ, চাই আছোঁ, দৰে দামে মিলিলে লৈ ল'ম। আহি এইখন নলওঁ বুলি ভাবিছিলোঁ, কিন্তু ভাল লাগিল কাৰণ 21, 22, 23 তাৰিখে মোৰ এটা প্ৰগ্ৰাম আছে স্কুলৰ, ফাউণ্ডেশ্যন ডে প্ৰগ্ৰাম মিছেছৰ স্কুলৰ। সেইকাৰণে মই চুজ কৰিলোঁ। তো মামা আৰু জগুৰ এইফালে চুজ কৰি চাইড কৰি থৈ দিছে, মোৰটো বিলিং কৰিব দিছোঁ এক্সট্ৰাকৈ, মই যিটো চুজ কৰিলোঁ। তো ইয়াতে ভাইজিয়ে বিলিং কৰি আছে, মোৰ প্ৰায় 1600 চামথিং আহিছে। তো এয়া মোৰ ইয়াতে মডি কোটটো লোৱা হৈ গ'ল। এতিয়া ওলাওঁ, তো ক'লৈকে যাওঁ চাওঁ। মই দোকানটোৰ পৰা ওলালোঁ, এতিয়া গৈ আছোঁ এওঁৰ লগত নেক্সট বজাৰ আছে, বজাৰখিনি কৰিবলৈ চেষ্টা কৰিম, যিমান পাৰে সোনকালে কৰিবলৈ চেষ্টা কৰিছোঁ। নেক্সট মোৰ আৰু এটা প্ৰগ্ৰাম আছে, তালৈকে আগবাঢ়িম বুলি ভাবিছিলোঁ। জেউতি আৰু মণি আগে আগে গৈ আছে, পিছত থাকি গ'লোঁ। এয়া মই আছোঁ কাপোৰৰ বজাৰৰ ভিতৰে। পাটৰ কাপোৰবোৰ চইচ কৰিব পৰা নাই এতিয়ালৈকে, তেওঁলোকে চইচত কাপোৰ পোৱা নাই, গতিকে বেলেগ বেলেগ দোকানত ঘূৰিলোঁ। মই নলওঁ বুলি ভাবিছিলোঁ একো বস্তু, কিন্তু তাত পাটৰ কাপোৰৰ দোকান আছে মোৰ চিনাকি, তেওঁৰ বা দোকানটো খুলিছে নে নাই গম নাপাওঁ। তো তালৈকে আগবাঢ়ি আছোঁ। মোৰ চিনাকিত থকা দোকানটো আজি বন্ধ দেওবাৰ কাৰণে, সেয়ে আমি বেলেগ এটা দোকানত সোমালোঁ। জেউতিহঁতে আৰু লগতে মণিয়ে কিবা কিবি কাপোৰ চাই আছে। এই বজাৰটো সদায় ভিৰে থাকে, ছানডে হওক বা মানডে হওক। ফেঞ্চি বজাৰৰ অন্য গলিবিলাকত
ইমান ভিৰ নাথাকে দেওবাৰে এতিয়া জেউতিয়ে বোলে পামচু এটা লৈ মৰ্ণিং ৱাক কৰিবৰ কাৰণে চাই লওঁ তাইৰ একযোৰ পচন্দ হৈছে তো তাকে চেক কৰি আছে মানে চাইজটো মিলে নে নিমিলে দৰদামো কৰি আছে 500 টকা বুলি কৈছে বেপাৰীটো কমাব দিছিলোঁ নকমালে এই বেপাৰী কৈ আছে ইয়াতে বোলে এইটো থাইলেণ্ড ব্ৰেণ্ড এওঁৰ বোলে ফিক্স ৰেট 500 থাইলেণ্ড ব্ৰেণ্ড বাটা এডিডাছৰ বোলে চব ব্ৰেণ্ড গুচি গ'ল এতিয়া টাইম মানে দিন গুচি গ'ল এওঁ থাইলেণ্ড ব্ৰেণ্ড প্ৰমোট কৰি আছে এয়া নেক্সট বজাৰ আছে লাষ্ট এইটোৱে মোজা ল'ব লগা মোৰ বজাৰ হ'ল জেউতি আৰু মোৰ সৰু সুৰা বজাৰ আছিল দুটামান সেইটো লৈ ল'লোঁ কইনাৰ ওচৰলৈকে আগবাঢ়ো ক'ত আছে তেওঁ এতিয়া কি বজাৰ কৰি আছে চাওঁ মণিহঁতে আৰু এওঁৰ মণিৰ ৰিলেটিভ হয় ইহঁতে মেখেলা চাদৰ চুজ কৰি আছে এতিয়া বৰ্তমান এয়া মণিৰ কেইযোৰমান মেখেলা চাদৰ চুজ কৰি ল'লে মই ইয়াতে সোমালোঁ আৰু অলপ আগতে মই এটা গগলছ ল'লোঁ গাড়ী চলাই থাকিলে অলপ ছানশ্বাইনৰ পৰা অসুবিধা হয় সেইকাৰণে মই এটা চুজ কৰিলোঁ বেছি দামৰ নহয় এইবিলাক বেছি দামৰ বস্তু মই নলওঁ কাৰণ কোনোবা খুজিলে আৰু ঘূৰাই নিদিয়ে সেয়া মই চুজ কৰিলোঁ মণিয়ে মাকৰ কাৰণে এযোৰ পাটৰ কাপোৰ চইচ কৰি আছে এইযোৰ চিলেক্ট কৰি লৈ ল'লে তাতে এয়া মণিয়ে নিজৰ মানে ভাগিনীয়েকৰ কাৰণে কি কয় ঘাগৰা ল'লে আৰু বিলিংখিনি কৰি আছে ফাইনেলি আমাৰ বজাৰখিনি হৈ গ'ল এতিয়া অলপ বোলে কিবা খাই ভোক লাগি গ'ল বজাৰ কৰোঁতে প্ৰায় আমি এতিয়া 10:30 পৰা এতিয়া 2টাই বাজে আৰু 2টা বাজে হৈ গৈছে তো এতিয়া অলপ কিবা লাঞ্চ ব্ৰেক ল'ব আৰু যদি কিবা সৰু সুৰা বজাৰ আছে সেইখিনি কৰিব আমি ইয়াতে অলপ কিবা খাব সোমাইছোঁ তো আমি অৰ্ডাৰ দি দিছোঁ অলপ লাইট খাম তো আমি পৰঠা খাম বুলিয়ে ডিচিশ্যন ল'লোঁ পৰঠা অলপ খাই বোলো ইয়াৰ পৰা ওলাম বেছি হেভি ফুড নাখাওঁ এয়া আমি খাই লৈ ওলালোঁ আৰু মাৰ কাৰণে মোৰ মা আৰু জেউতিৰ মাকৰ কাৰণে দুটা চুৱেটাৰ ল'লোঁ তো চুৱেটাৰ লৈ আমি ওলালোঁ তেওঁলোকেও চুৱেটাৰ ল'লে মণিৰ হেৰি মাহীয়েকহঁতে আৰু লগৰ মণিৰ বান্ধৱী ভনীয়েক এয়া মোৰ পিছফালে জেউতি লৈ আছে বিমানৰ কাৰণে পাপৰি চাট খাব বিমানে অৰ্ডাৰ দিছিল ঘৰৰ পৰা আমি ওলাই আহোঁতে তাকে লৈ আছে লাষ্ট তাৰ কাৰণে তাৰপিছত আমি আগবাঢ়িম পাৰ্কিঙলৈকে ইয়াতে পাৰ্কিঙৰ বহুত অসুবিধা হয় সেইকাৰণে ট্ৰাফিক পুলিচে আহি মাজে মাজে গাড়ীবিলাক ছাইড কৰাই দি থাকে বিমানৰ কাৰণে আমি চাট পাপৰি লৈ ল'লোঁ এতিয়া আমি পাৰ্কিঙলৈকে আগবাঢ়োঁ আমি আহি পালোঁ পাৰ্কিঙলৈকে তো পাৰ্কিঙত এতিয়া গেট ফিজটো দিম মানে পাৰ্কিং ফিজটো গেটত দি মেলি আমি ওলাই যাম এতিয়া আমি ঘৰলৈকে ওলালোঁ তো এইখিনি আছিল মণিৰ বিয়াৰ বজাৰ আনফৰ্চুনেটলি তাইৰ পাটৰ কাপোৰযোৰ নাপালে কাৰণ আজি পাটৰ কাপোৰৰ প্ৰায় দোকানবোৰ বন্ধ আছিলে সেয়ে নেক্সট টাইম তাই আহিব আহিলে তাইৰ পাটৰ কাপোৰযোৰ বিয়াত দেখা পাব তো বিয়াৰ ব্লগটো চাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু বেল আইকনটি বজাই দিব টিং টি টি টিং ধন্যবাদ